নমস্কাৰ স্বাগতম জনাইছো মই টিপ চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো সৰস্বতী দেৱীৰ ওপৰত কেইটামান প্ৰশ্ন আৰু লগতে তাৰ উত্তৰসমূহ যেহেতু ছাত্ৰ-ছাত্ৰীৰ হঠাতে কোনোবাই কেতিয়াবা প্ৰশ্ন সুধি দিব পাৰে আৰু তেওঁলোকে ঠকমক খাই যাব পাৰে হেহে ভাবিছো যাতে তেওঁলোক উপকৃত হ'ব পাৰে তাৰ বাবে এই প্ৰশ্নকেইটাৰ উত্তৰ লৈ অহা গৈছে এতিয়া প্ৰথম প্ৰশ্নটো লৈ আহিছো যে সৰস্বতী দেৱীৰ অন্য নামবোৰ কি ইয়াৰ উত্তৰটো হ'ব বীণাপাণি বাগীশ্বৰী শাৰদা গায়ত্ৰী ত্ৰিদেৱী ইত্যাদি ছাত্ৰ-ছাত্ৰীসকলে ধুনীয়াকৈ এই আটাইবোৰ নাম মনত ৰাখিবলৈ চেষ্টা কৰিলে হ'ল এতিয়া আমাক দ্বিতীয়তে সুধিব লগা প্ৰশ্নটো হ'ব পাৰে যে সৰস্বতী দেৱীৰ মূল বাহন কি আমি সকলোৱে জানিব লগা প্ৰশ্ন এইটো যে ইয়াৰ উত্তৰ হ'ব ৰাজহাঁহ সৰস্বতী দেৱীৰ মূল বাহন হৈছে ৰাজহাঁহ তাৰ পিছত আমাক তৃতীয়তে সুধিব পাৰে সৰস্বতী দেৱী ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবিধৰ নাম কি আৰু ইয়াৰ উত্তৰ হ'ব কি বীণা ঠিক আছে তেওঁ যে লৈ থাকে হাতত হেয়া বাদ্যযন্ত্ৰটোৰ নাম কি বীণা তাৰপিছত আমাক নেক্সট সুধিব পাৰে সৰস্বতী দেৱীৰ অন্য এবিধ বাহনৰ নাম কি আমি যেহেতু ৰাজহাঁহ গম পালোঁ আৰু অন্য এবিধ আছে সেয়া হৈছে ময়ূৰ হ'ব তাৰপিছত আমাক নেক্সট সুধিব পাৰে যে সৰস্বতী দেৱীৰ চাৰিখন হাতত কি লোৱা থাকে অৰ্থাৎ তেওঁৰ চাৰিখন হাত আছে গম পাইছোঁ আমি এতিয়া তাত কি লোৱা থাকে সেইটো সুধিছে এখনত থাকিব বেট এখনত থাকিব অক্ষমালা আৰু এখনত দুখন হাত একেলগে লগ লাগি পেলাই কি লোৱা হয় বীণাটো লোৱা হয় আৰু তাৰপিছত আমাক সুধিব পাৰে যে সৰস্বতী দেৱী কিহৰ প্ৰতীক সৰস্বতী দেৱী জ্ঞান আৰু বিদ্যাৰ প্ৰতীক সেয়েহে এই সৰস্বতী পূজাসমূহ ক'ত পতা হয় বিদ্যালয় কলেজ এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰত পতা হয় তাৰপিছত আমাক নেক্সট প্ৰশ্নটো সুধিব পাৰে যে সৰস্বতী পূজা কেতিয়া পতা হয় আৰু ইয়াৰ উত্তৰটো হ'ব মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী পূজা পতা হয় ছাত্ৰ-ছাত্ৰীসকলে এই গোটেইকেইটা প্ৰশ্ন উত্তৰ মনত ৰাখিলে তেওঁলোকে নজনা প্ৰায় উত্তৰে ধুনীয়াকৈ দিব পাৰিব যোনে যি সোধক হ'ব তো এইখিনি আছিলে সৰস্বতী দেৱীৰ ওপৰত প্ৰশ্ন আৰু উত্তৰ এতিয়া আপোনালোকৰ কাৰণে মই এটা প্ৰশ্ন লৈ আহিছোঁ যে সৰস্বতী দেৱীৰ লগত জড়িত এটা ফুল আছে সেই ফুলটোৰ নাম কি হয় আপোনালোকে মোক ধুনীয়াকৈ কমেণ্ট যোগে ক'বলৈ চেষ্টা কৰিব ঠিক আছে আৰু আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং